হেল্ল' এভৰিৱান, আপোনালোক সকলোকে পুনৰবাৰ মই অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু ইয়াৰ আগৰ ভিডিঅ'টো আপোনালোকে দেখিছিলে, আমি জম্মু টাৱিলৈ গৈ আছিলোঁ। আৰু আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ জম্মু টাৱি ষ্টেচনৰ পৰা। আৰু আমি পাছদিনাখনি 3:30মান বজাতেই গৈ জম্মু টাৱি ষ্টেচন পাইছিলোঁগৈ। আৰু এয়া দেখিছেনে, ৰাতিপুৱাই কিমান ভিৰ ষ্টেচনত। আৰু আমি ষ্টেচনতে অলপ দেৰি ৰ'লোঁ, পোহৰ যিহেতু হোৱা নাছিল ভালকৈ, সেয়েহে আমি 5টামান বজালৈকে তাতে ৰৈ দিলোঁ। তাৰ পৰা ওলাই আহি আমি ৰেল ষ্টেচনৰ ওচৰতে কিছুমান গাড়ী ৰখোৱা থাকে, তাতে আমি এখন মিনি বাছত উঠি পেলাই জম্মু টাৱিৰ মেইন যিটো বাছ ষ্টেণ্ড হয় তালৈকে গ'লোঁ। আৰু এইটোৱে হৈছে বাছ ষ্টেণ্ড, মানে ইয়াতে বাছো থাকে, সৰু সৰু গাড়ীও থাকে, অ'টো চটো আপুনি যি লৈ যায় আৰু। Hello, good morning from Jammu Tawi and আমি গৈ আছোঁ জম্মু টাৱিৰ পৰা শ্ৰীনগৰলৈ লোকেল বাছত। এয়া হৈছে জম্মু টাৱিৰ কিছু পৰিৱেশ। আমি যিহেতু মই কৈছোঁৱে বহুত সোনকালে পাইছিলোঁগৈ, বেছি ভালদৰে পোহৰ হোৱা নাছিল, সেয়েহে দেখিছেনে বাৰু কিমান ধুনীয়া হৈ আছে, সূৰ্যটো যিহেতু ভালকৈ ওলোৱা নাছিল। আমি এতিয়া মিনি বাছৰ পৰা নামি প্ৰাইভেটকৈ গাড়ী ল'লোঁ, যিখন আমাক শ্ৰীনগৰলৈকে যাব। আৰু মাজে মাজে বহুত জাম আছিল দেই। আৰু আমি গৈ থকাৰ মাজতে এয়া সূৰ্য উদয়ো হ'ল, পৰিৱেশটো দেখিবলৈ বহুত ধুনীয়া হৈ পৰিছিল। আৰু জম্মু টাৱিৰ পৰা শ্ৰীনগৰলৈকে যোৱা ৰাস্তাটো বহুত বেছি ধুনীয়া, চাইডে পাহাৰ আছিল। মাজতে আমি চাহ খাবলৈ সোমালোঁ। তাৰ পৰা আকৌ আমাৰ পুনৰ যাত্ৰা আৰম্ভ হ'ল শ্ৰীনগৰলৈ বুলি। আৰু আমাৰ ইয়াত যিদৰে ধান খেতি হয়, ঠিক তেনেদৰে তাতো ধান খেতি কৰা হয়। দুয়ো কাষে ধান খেতি কৰি থোৱা আছে, আৰু লগতে সেইপিনে পাহাৰটো ওলাই আছে, ইমান বেছি ধুনীয়া লাগিছে নহয়নে বাৰু। গৈ শ্ৰীনগৰ পালোঁহি। যিহেতু ৰাস্তাটো বহুত দীঘলীয়া আছিল, কিন্তু ভিডিঅ' ইমানকৈ কৰা নহ'ল। শ্ৰীনগৰ পায়ে আমি এখন হোটেল ল'লোঁ, আৰু তাতে ফ্ৰেছ হৈ আকৌ ওলাই আহিলোঁ। যিহেতু একো খোৱা হোৱা নাছিল, ভোকো লাগি আছিল, প্ৰথমেই আমি খানা খাবলৈ সোমালোঁ। আৰু এয়া আমাৰ খানাও আহি পালেহি। আৰু খানাখিনি টেষ্টি আছিল বহুত। তাৰ পৰা ওলাই খানা খাই বৈ ওলাই আমি আহিলোঁ ডাল লেকৰ পাৰলৈ বুলি। আৰু ডাল লেকৰ পৰিৱেশটো দেখিছেনে কিমান ধুনীয়া। ইয়াতে আপোনালোকে চাইকেলিঙো কৰিব পাৰে গোটেই ডাল লেকৰ চাইডে। প্ৰথমে এয়া বাৰ্গেনিং কৰা হ'ল। ইয়াতে বাৰ্গেনিং কৰিব লাগে, বাৰ্গেনিং যিমানেই কৰিব আপোনাৰ সিমানেই লাভ, কিন্তু যিটো তেওঁলোকে কয় সেইটোতে দি দিয়ে, আপোনালোকে ঠগন খোৱাৰ চান্স থাকে। আৰু আমিও এখন চিকাৰা ল'লোঁ। আৰু আমি চিকাৰাখন লৈছিলোঁ 2 ঘণ্টাৰ বাবে, আৰু ইয়াৰ প্ৰাইচ আছিল আপোনাৰ 1500। আৰু অলপ যদি আমি বাৰ্গেনিং কৰিলোঁহেঁতেন হয়তো অলপ কমালেহেঁতেন, কিন্তু আমাৰ ইমান আইডিয়াও নাছিলে, আগতে গম নাপাওঁ কিমান হয়, আৰু ভাবিছোঁ আমি জোখতেই পাইছোঁ। আৰু তাতে আপোনাৰ চিকাৰাত ঘূৰাই ফুৰোঁতে এনেকৈ কাৱা আৰু বেলেগ বস্তু খোৱা ফ্ল'টিং নাওতে মানে দিয়েহি। কিন্তু আমি যিহেতু খানা খাই গৈছিলোঁ, সেয়েহে প্ৰথমে নাখালোঁ, পাছত বাৰু খাম আমিও। এয়া দেখিছেনে চাৰিওকাষৰ পৰিৱেশটো। ইয়াতে বহুত হাউচ বোট আছে, অসংখ্য হাউচ বোট আছে, আপোনালোকে হাউচ বোটতো থাকিব পাৰে। আমি এদিন আছিলোঁ বাৰু, পাছত ভিডিঅ'ত দেখিবলৈ পাব। এইবিলাক দেখিছেনে, আৰু ইয়াৰ আৰ্কিটেকচাৰবিলাক কিন্তু ক'ব লাগিব বহুত বেছি ধুনীয়া। আৰু এনেকুৱা আৰ্কিটেকচাৰ হয়তো আমাৰ ইয়াত নেদেখোঁ অসমত। ইয়াৰো বেলেগ হয় আৰু তাৰো বেলেগ হয়। এয়াই, আপোনালোকে অকণমান পৰিৱেশটো উপভোগ কৰক।
আৰু আমি এনেকৈ পৰিৱেশ উপভোগ কৰি থকাৰ মাজতে আমাৰ যিজনে চিকাৰা চলাইছিল দাদা, তেওঁ আমাক এখন মীনা বজাৰ বুলি যি বিখ্যাত বজাৰ হয়, তাতে আছে ফ্ল'টিং নাৱতে আমাক তালৈ লৈ গ'ল আৰু তাতো আমি কিছুমান শ্বপিং কৰিলোঁ। ইয়াতে বহুত ধুনীয়া ধুনীয়া কাপোৰ আছে, শ্বল আছে, আপোনাৰ কাৰ্পেট আছে আৰু কুৰ্তা চুৰ্তাৰ পৰা ধৰি বহুত কিবা কিবি পোৱা যায়। আৰু ইয়াৰে কুৰ্তাবিলাক কিন্তু বহুত ধুনীয়া ধুনীয়াকৈ খালি চিলোৱা নাথাকে, কিছুমান থাকে, প্ৰায়ভাগ চিলোৱা নাথাকে, আপোনালোকে নিজেই চিলাই ল'ব লাগে। আৰু আমিও সৰু সুৰাকৈ বজাৰ কৰিলোঁ তাতে। তাৰ পৰা আকৌ ওলাই আহি আমাক আকৌ দুটামান পইণ্ট আছিলে দেখাবলৈ লৈ গ'ল। আৰু দেখিছেনে চাৰিওফালে কিমানবিলাক হাউচ বোট আছে, হাউচ বোটৰ লগতে চিকাৰাও বহুত আছে। বহুত ধুনীয়া পৰিৱেশটো এটা কথাত ক'বলৈ গ'লে। চিকাৰাত ঘূৰি ফুৰাৰ মাজতেই ভাবিলোঁ কাৱা খাওঁ, যিহেতু কাশ্মীৰৰ বিখ্যাত কাৱা। সেয়েহে এজন দাদাক পালোঁ তাতে, আৰু এই কাৱাটো বিভিন্ন ধৰণৰ ড্ৰাই ফ্ৰুটছ দি বনোৱা হয়, খাবলৈও বহুত টেষ্টি হয়। আপোনালোকে যদি কেতিয়াবা কাশ্মীৰ ফুৰিবলৈ যায় তেতিয়া নিশ্চয়কৈ ট্ৰাই কৰিব, বহুত বেছি ধুনীয়া খাবলৈ। আমি দুজনী এতিয়া ডাল লেকৰ চাইডে চাইডে খোজকাঢ়ি গৈ আছোঁ। বায়ে কিবা কিবি বজাৰ কৰিলে। এইয়া চিকাৰাৰ পৰা নামি আমি এনেকৈ ৰাস্তাৰ চাইডে চাইডে বহুত দেৰি ঘূৰিলোঁ, বহিলোঁ আৰু তাতে সন্ধিয়া সময়ত বজাৰ বহে ৰাস্তাৰ কাষতে, সেইবিলাকো আমি চালোঁগৈ। আমাৰ অসমত যিদৰে 5টা-6টা বজাত আন্ধাৰ হয়, কিন্তু ইয়াত তেনেকুৱা নহয়। ইয়াত 8:30মান বজাতহে আন্ধাৰ হ'বলৈ আৰম্ভ কৰে। 8:30 বজালৈকে আপোনাৰ সম্পূৰ্ণ আমাৰ ইয়াত যেনেকুৱা 6টা-5টা বজাত হৈ থাকে তেনেকুৱাই হৈ থাকে। যিহেতু আমি জম্মু টাৱিৰ পৰা শ্ৰীনগৰলৈকে আহিছিলোঁ আৰু গোটেই দিনটো 6 ঘণ্টা বাট গাড়ীতে আহিব লগা হৈছিল, সেয়েহে বহুত বেছি ভাগৰ লাগিল। আৰু আজিলৈ ইমানতেই ভিডিঅ'টি সামৰণি মাৰিছোঁ। পুনৰবাৰ অন্য এটা নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই।